ওচৰত হে কৈ কিনে আহিব আমাৰ ঘৰটো আপোনালোকে দেখিব পাইছে চিৰিয়াখানা নিমকি খুৰমা গোটেইখন আঁকিছে আমাৰ হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে মই বৰ্তমান ভালে আছোঁ আৰু মই আজি নতুন ঘৰত ভিডিঅ' বনাইছোঁ নতুন ঘৰত মানে অলপ চলপ মানে মই উল্টা পুল্টা কৰি দিলোঁ আৰু ঘৰ গৈ স্কুল ঘৰ হৈ থাকিলেগৈ তো মোৰ মাজতে মানে বহুত গালি দিয়ে তাকে লৈ পিনে আৰু কি ক'ব দেখাম আৰু বেলেগ এটা ভিডিঅ'ত কোনোবা এদিন চ' নেক্সট ভিডিঅ'ত কোনোবা এদিন দেখাম আৰু এনেকৈ চ' নিজৰ ঘৰটো আৰু তেনেকৈ মানে একো হেৰি কৰা নাই জাষ্ট মানে অলপমান মই ক্ৰিয়েট কৰিছিলোঁ মই অকণমান এনেই আৰু অলপ চলপ ড্ৰয়িং কৰিছিলোঁ তো তাকে লৈ মই আজি ভাবিলোঁ এখন ৱাল খালী হৈ আছে ৱাল খালী হৈ থাকিলে কেতিয়াও মানে এনেকৈ পূৰা হৈ থাকিব নালাগে পূৰা মানে একদম খালী হৈ থাকিব নালাগে সকলোতে কালাৰ কৰি থাকিব লাগে ভাল লাগে আৰু তো মানে কি আৰু তাকে লৈ মই ভাবিলোঁ এটা ভিডিঅ' বনাওঁ চ' সেই আৰু চাওঁচোন আহক কি বনোৱা হয় আৰু এইটো আমাৰ আগৰটো নিচিনাই অকণো পাৰ্থক্য নাই কাৰণ ঘপককৈ বদলি কৰিবলগীয়া হ'ল এইখন ৱালখন মানে খালী হৈ আছিলে আৰু প্ৰথমতে মাটি দি এনেকৈ মানে প্লাষ্টাৰ মানে হেৰি কৰা হৈছিলে বেৰখিনি মোচা হৈছিলে তাৰপিছত চূণ মৰা হৈছিলে এতিয়া আৰু ডাইৰেক্ট মানে মানে কি এনেকৈ মানে বালি চিমেণ্ট দি পেলাই এনেকৈ পূৰা মানে হেৰি কৰি দিলে আৰু তো সেয়াই আৰু বস্তুবিলাক কেতিয়াও খালী হৈ থাকিব নালাগে কৰি ভাল পাওঁ আৰু মই আপোনালোকক দেখাম বাৰু মই কি কৰিলোঁ এতিয়া অলপ চলপ ওলাই গৈছে আৰু সেই আৰু মোৰ মানুহজনৰ ৰিয়েকশ্যন কি মই তেতিয়া আপোনালোকক জনাম আৰু কাৰণ তেখেতে কি কৈছিলে সেই আৰু মই ভাবিছোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ মই অলপ চলপ ৰাখি লওঁ অলপ চলপ ড্ৰয়িংটো কৰি লওঁ বনাই লওঁ তাৰপিছত আপোনালোকৰ লগত দেখাম যে মই কেনেকৈ বনালোঁ আৰু যাৰ মানে এনেকৈ মন যায় আৰু তো তেখেতলোকে বনায় তো মই এনেই জাষ্ট আৰু এনেই খুব ভাল লাগে সেইটো কাৰণে মই বনাইছিলোঁ যদি কমপ্লিট হৈ যায় তো মই অলপ চলপ যেতিয়া বনাম তো তেতিয়া দেখাম কাৰণ মোৰ ওচৰত তেনেকৈ কোনো এক্সট্ৰা মানে মোবাইল থোৱা এনেকৈ হেৰি কৰা এনেকৈ হেৰি নাই ষ্টেণ্ড নাই তেনেকৈ কোনো মানে মই লোৱা নাই একচুৱেলি এনেকৈ মানে সেই আৰু চ' অলপ চলপ মই দেখাম সেই আৰু ব্লেক কালাৰ দি মানে মই অলপ চলপ কৰিলোঁ অলপ চলপ আৰু এইখিনি বনাই দিছোঁ বাট ইয়াত আকৌ ইয়াৰ মাজে মাজে ব্লেক কালাৰ কৰিব আছে সেইবোৰ কালাৰ কৰিব আছে অলপ চলপ আৰু যাব অলপ চলপ মাজে মাজে ভিডিঅ' ক্ৰিয়েট কৰিবলৈ অকণমান প্ৰব্লেম হৈছে সেইকাৰণে মানে অলপ চলপ যেতিয়া মাজে মাজে হৈ যাব তো অলপ চলপ দেখাই থাকিম মই সেয়াই আৰু তো ভিডিঅ'টো চাই থাকক অলপ চলপ যেতিয়া হ'ব তো মই ষ্টাৰ্ট কৰিছোঁ জাষ্ট যেতিয়া অলপ চলপ হ'ব মই ইমান গালি পাৰি থাকোঁ নহয় তাইক যে একদম মানে দুজনীৰ কাৰণে অলপ দিগদাৰ হয় গালি পাৰি থাকোঁ কিন্তু তাই মোক ইমানেই মৰম কৰে তাই মোক ইমানেই মৰম কৰে মই মানে সেইটো মানে ক'বই নোৱাৰোঁ ভাবিবই নোৱাৰোঁ মানে মই ইমেজিনেই কৰিব নোৱাৰোঁ সেইটো ইমানখিনি চাগে মই মৰম নিদিওঁ নেকি তাই মোক যিমানখিনি মৰম কৰি আপোনালোকে বিশ্বাসেই নকৰিব মানে মই ইমান গালি পাৰি থাকোঁ ইমান কাই কৰি থাকোঁ নহয় কিন্তু তাই সেয়াই আৰু ভিডিঅ'টো চাই থাকক আৰু তাই অলপ চলপ ভিডিঅ' কৰি দিছে মোক সেইকাৰণে ভাল নহ'বও পাৰে তো তাকে ভুল নুবুজিব আৰু কাৰণ মোৰ তেনেকৈ কোনো হেৰি নাই তাই অলপ চলপ কৰি দিয়ে প্ৰত্যেকটো ক্ষেত্ৰত তাই হেল্প কৰি দিয়ে মোক চ' এই আৰু চাই থাকক ব্লেক পেইণ্টটো মই জাষ্ট তেনেকৈ কৰিছোঁ আৰু ইয়াত মানে কি হয় ৱালখন আপোনাৰ পুটিন মৰা নাছিলে তো পুটিন মৰা নমৰাৰ কাৰণে তো অকল চূণ মাৰি দিয়া হ'ল ন তো সেইটো কাৰণে মানে অকণমান কালাৰটো মানে হেৰি হৈ যায় ভালদৰে মানে মিহি নহয় কালাৰটো পূৰা এনেকৈ ডেপ কৰিবলগীয়া হয় আৰু কাৰণ ভালকৈ হেৰি নহয় মই আপোনাক দেখাইছোঁ দেখিছে নহয় কালাৰটো এনেকুৱা হৈ যায়
আপোনাৰ যেতিয়ালৈকে এনেকৈ টেপ 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 নকৰে তেতিয়ালৈকে মানে ভালকৈ কালাৰটো নবহে মিহিকৈ আৰু বহুত কালাৰ লাগিব। মই অকল এটা কালাৰে আনিলোঁ, ইয়াতোতো আধা আধা শেষেই হৈ গ'ল। তো সেইখিনি কালাৰ কৰোঁতে আৰু এনেকৈ আৰু অলপ চলপ কৰি আছোঁ আৰু মোৰ ডাল পাতখিনিৰ ফাইনেল লুক সেই আৰু এনেই কৰি ল'লোঁ। বাট এই মাজে মাজে ফেব্ৰিকটো দি নহ'বগৈ। ফেব্ৰিকটো কৰিলে মানে এইবিলাক এনেকুৱা হৈ গৈছে, সেইকাৰণে বেলেগ পেইণ্ট আনিব লাগিব। অঁ পাতিখন বাহিৰত আছে, ধুই থৈছোঁ। নিনি হেল্ল', তাৰপিছত সেই আৰু মাজত এতিয়া ডাঙৰ ব্ৰাছ দি সেইবোৰ পেইণ্ট কৰিব লাগিব। চ' এতিয়া আৰু বাকী কি কি কাম কৰিবলৈ আছে চাই লওঁ, আহকচোন। অঁ কোৱা। এতিয়া মই পাতখিনি অলপ চলপ ড্ৰয়িং কৰি আছোঁ। ত' সেই আৰু ইয়াতো ডাঙৰ প্ৰিণ্ট কৰিম, ডাঙৰ ব্ৰাছেদি কৰিব লাগিব। আৰু ইয়াত সৰু ব্ৰাছেদি পাতখিনি অলপ চলপ কৰি আছোঁ, বাকীখিনি ভিডিঅ' নকৰিলোঁ, নোৱাৰিলোঁ। আৰু এতিয়া অলপ চলপ চাই লওক, এনেকৈ জাষ্ট ট্ৰাই কৰিছোঁ আৰু এতিয়া কেমেৰামেন মই এতিয়া বাইদেউ মোক গালি দিছে, মই কেমেৰামেন অলপ মিষ্টেক হ'ল, আই এম চৰি। কাইলৈ চাকৰিৰ পৰা ওলাই দিব পাৰে। বাইদেউ বহুত বেয়াকৈ চাইছে চাওক চেহেৰাটো। এইটো দেখাইছোঁ অঁ, এই যাওক গছৰ পাত কেনেকৈ আহে হে 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 হে, দেখিছেনে? গছৰ পাত হে 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 কৈ কিনে আহে। আছে অঁ, ৰঙা ৰঙা ফুল আঁকিব। আমাৰ ঘৰটো আপোনালোকে দেখিব পাইছে চিৰিয়াখানা। এইটো চাওক স্কুলৰ বেৰৰ গতে, স্কুলৰ বান্ধৱীৱালা যেনেকুৱা থাকে ছেম আমাৰ বাইদেউ। এই চাওক গছৰ পাত, এজোপা গছ, এইবোৰ নিমকি খুৰমা গোটেইখন আঁকিছে আমাৰ পাপৰি দিৱাল। এই দলীয়া যেনিবা হেয়াৰ কৰি আনিছোঁ, ৰাতি পলাই লৈ আহিছিলোঁ। এতিয়া মানে গোটেই ঘৰখনত কি কৰিম মানে মই নিজে মানে আচৰিত হৈ গৈছোঁ। মানে মোৰ ঘৰখন এইটো ঘৰ হয়নে চিৰিয়াখানা। আপোনালোকে পাকঘৰ ৱালখনৰ পৰা চাব পাৰে, এইখন পাকঘৰ ৱাল, আমাৰ পাকঘৰ ৱাল দেখিছে ন? এখন পাকঘৰ ৱাল ড্ৰয়িং কৰিছে আমাৰ পাপৰি দিৱাল। মই যে এনেকুৱা অদ্ভুত পাপৰি বুলি ভবা নাছিলোঁ। মই পলাই লৈছিলোঁ মোৰ ঘৰত মাইকী এজনী লাগে বুলি। তো মই এতিয়া মাইকী নহয় আৰ্টিষ্ট এজনী হৈ গ'ল। মানে ভাতৰ জেগাত মোক গোটেই পাতে দি দিয়া আৰু আপোনালোকে দেখিব পাইছে, বেৰত পাত, ৱালত পাত, টিঙত পাত, পকাত পাত, আকৌ কাঁহীৰ ভিতৰতো পাত। এতিয়া মানে পাততে জীৱনটো পাৰ হৈ যাব মোৰ ভাগত। ফুলো দিব এতিয়া, পাত আৰু ফুলতে মোৰ জীৱনটো শেষ হ'ব আৰু দেখিছেনে? দিনভৰ কাম কৰি আহোঁ, তাৰপৰা খাবলৈ দিয়ে মোক পাত আৰু ফুল। আৰু বেছি দেৰি হ'লে লগত লাত ঘুচা আৰু গালি, সেইবোৰ ফ্ৰী, এইবোৰ বানাছৰ টাইপত দিয়ে মোক। দেখিছে ন বানাছ দিয়ে কেনেকৈ? আপোনালোকে বানাছ কেনেকৈ পায় কমেণ্টত কৈ দিব আমাৰ বাইদেউক। দেখিছেনে? পুতলা চবৰ ঘৰত তলত থাকে, আমাৰ ঘৰ পুতলা ওপৰত। এয়া আমাৰ দুখীয়া ঘৰৰ ভিডিঅ'। মই হ'লো বাইচামেন আৰু মোৰ ইয়াৰ মিছেছ পাপৰি দিৱাল। আৰু এয়া মোৰ প্ৰিন্সেছ। হাই কৰি দিবি আমাৰ এই প্ৰিন্সেছ। এপিচ আৰু এপিচ আছে আমাৰ ঘৰত। এই 3 পিচৰ কাৰণে আৰু ঘৰখনত মই জীয়াই আছোঁ। 3 পিচৰ কাৰণে মই সকলো কৰি থাকোঁ। আৰু পিছে কি লিখিছে আপোনালোকে চাওক, বাটাৰফ্লাই লিখিছে। দেখিছেনে বাটাৰফ্লাই? এইয়া চাওক, ৰং কেনেকৈ লোকচান কৰে মোৰ ছোৱালীকেইজনীৰ পৰা আপোনালোকে শিকিব। কৈ দিয়া বেটি, ৰং কেনেকৈ লোকচান কৰে দেখাই দিয়া, মেচিনত কাটি দেখাই দিয়া। মেচিনত কেনেকৈ কাটি দেখাই দিয়া আকৌ। অঁ অঁ, কালাৰ এটা ল'লে হয়। অঁ, ঘূৰাই দিলে কেনেকৈ লোকচান হয় ন বেটি? অঁ, তই এইবোৰ পইচা কোনে দিয়ে কিনিবলৈ? এইবোৰ কিনিবলৈ পইচা কোনে দিয়ে? পাপাই দিয়ে নে কোনে দিয়ে? কোনে দিয়ে তাই নাজানে। দেখিছেনে কেনেকৈ লোকচান কৰিব পাৰে? এইবিলাক চাওক। অঁ, পাপৰি দিৱাল, তোমাক এইবোৰ খৰচা কৰিব কোনে দিয়ে পইচা? তোমাকো কোনে দিয়ে আৰু হয়নে? তোমাক কোনে দিয়ে হয়নে? দেখিছে ন? দিনভৰ বেলটা মাৰি 300 টকা পাওঁ। সেই 350 টকাত মই ঘৰত সকলো খোৱা বস্তু আনি দিব লাগে, ছোৱালী এডমিশ্যনৰ খৰচাও দিব লাগে, আৰু মোৰ আমাৰ বাইদেউ পাপৰি বাইদেউ এইবোৰ খৰচা কৰিব দিব লাগে। দেখিছেনে? আপোনালোকে ক'বচোন কোনটো হেৰি ইনচাৰ্জ কৰিলে মানে পইচা সৰহকৈ পায়। মই সেইটো তাতে ইনচাৰ্জ কৰি কিনে চিপ লৈ কিনে মৰিব লাগে। মানে চিপ ল'ম, বেছি ডাঙৰ বস্তু নহয়, মানে লাই পাততে চিপ লৈ দিম আৰু তেতিয়াহ'লে লাই পাত দিব মৰিলে মানে আকৌ সিহঁতি গাহৰি খাব নাপাব ন। অসমৰ ৰাইজে গাহৰি খাব নাপাব দেই, মই লাই গছত চিপ কৰিম।
দেখিছে ইমান ঘৰত মোৰ আৰ্টিষ্ট আছে কি ক'ম আৰু আপোনালোক हेलो कैसा है तुम स्कूल जाता है ना नहीं तुम एक कविता गाओ तो हाँ तुम कुछ भी गाओ कौन तो जानती हो हाँ गा गा दो हाँ गाओ वाह हाँ 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 আজো দেখিছে আপোনালোকে দেখি পাইছেনে কেনেকুৱা গান গাব পাৰে কিন্তু স্মাৰ্ট কৰি এছা অকল এটা দাঁত আছে ওপৰত ই কেতিয়া এটা দাঁত আছে বাকী দাঁতখিনি কিহে খালে দেখিছেনে বাইদেউ হৈছেনে ভিতৰত ভাজি জ্বলিছে নেকি আপোনাৰ ভিতৰত আপোনাৰ ভাজি নাই জ্বলা সম্পূৰ্ণ দেখাই দিয়া কি দেখা এয়া সম্পূৰ্ণ দেখাই দিব কৈছে দেই সম্পূৰ্ণ দেখাই দিছোঁ সম্পূৰ্ণ এইজোপা চাওক এইজোপা ক'ৰবাত পৰি থকা গছৰডাল আকৌ এখনৰ বেত এইখিনি নিমকি এখন বেত এইখিনি খুৰমা নেকি এখন বেত এইকেইটা তিয়ল আৰু আকৌ এইফালে বেতখন ঘূৰিব গ'লে এইখিনি কি হয় ভগৱান জানে এইকেইটা দেখিছেনে তাৰপৰা এইফালে আহিলে গছৰ পাত নধৰাকৈ তাৰপৰা এইখিনি গছৰ ডাল লগত চাইডত জ্বলি আছে তৰা আমি ইমানতে সমাপ্ত কৰিছোঁ আৰু যেতিয়া কমপ্লিট হৈ যাব ড্ৰয়িংটো তেতিয়া আমি দেখাম আৰু মোৰ ভিডিঅ' চাবলৈ যদি নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন পাই থাকিব বেল আইকনটো প্ৰেছ কৰি দিব ন যদি ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু টাটা